নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটি বিশেষ ভাল খবৰ আহি পৰিছে। যিহেতু এটা আঁচনি আছে যে আপোন ঘৰ আঁচনি, এই আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে ঋণ পাইছিলে আৰু ইয়াৰ মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত 3.5 আৰু পুৰুষৰ ক্ষেত্ৰত 3.0 অৰ্থাৎ টোটেল 8% ঋণৰ ভিতৰত এই বাকী যিটো সুদ আছিলে সেইটো ঘূৰাই দিছিলে তেওঁলোকক। আৰু আজি 13 তাৰিখৰ পৰাই যিটো 22 বৰ্ষৰ পাবলগীয়া ধন আৰু 21 বৰ্ষৰ কিছু মাহৰ পাবলগীয়া যিটো সুদ ৰেহাইৰ ধন মুকলি কৰি দিছে চৰকাৰে, ইতিমধ্যে একাউণ্টত সোমাইছে। আৰু 2023-24 বৰ্ষৰ কাৰণেও প্ৰায় 100 কোটি টকা চেংচন হৈছে। আৰু ইয়াৰ লগে লগে চৰকাৰী কৰ্মচাৰীৰ হাতলৈ যিসকলে তেওঁলোকৰ ঋণৰ সুদ পাবলগীয়া আছিলে এই বকেয়া সুদসমূহ লাভ কৰিছে, কিস্তি অনুযায়ী লাভ কৰিছে। আৰু চৰকাৰী কৰ্মচাৰীৰ একাউণ্টত 13/4/2023 তাৰিখৰ পৰা পইচা সোমাবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ বহাগ বিহুৰ উৰুকাৰ দিনা আজি চৰকাৰী কৰ্মচাৰীৰ বেংক একাউণ্টলৈ এই ধনৰাশি প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ যোগেদি তেওঁলোক যথেষ্ট লাভৱান হ'ব। ধন্যবাদ।